স্বাধীনতাৰ ৭৪ বছৰ পিছতো উন্নয়নে ঢুকি নোপোৱা জনবহুল এলেকাৰ এটা জৰাজীৰ্ণ পথ, যি পথেৰে সদায় শ শ ছাত্ৰ ছাত্ৰী তথা ৰাইজ অহা যোৱা কৰে। পথছোৱাত এতিয়া গাড়ী চলোৱাটো দূৰৰেই কথা, ভালকৈ খোজ কঢ়াটোৱেই দুঃস্বাস্থ্য হৈ পৰিছে। জানিব পৰা মতে বিলাসীপাৰা পূব সমষ্টিৰ অন্তৰ্ভুক্ত ৰঙামাটি গাঁও পঞ্চায়তৰ চচলাপাৰৰ এটা ব্যস্ত পথ। পথছোৱা পকীকৰণ নকৰাৰ বাবে যাতায়াতৰ বাবে অনুপযোগী হৈ পৰাত ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। বাৰিষাৰ সময়ছোৱাত খোজকাঢ়ি অহা যোৱা কৰোঁতে বহুতো জমৰ যাতনা ভুগিবলগীয়া হয় আৰু গাড়ী চলাচলৰ বাবে একেবাৰে অনুপযোগী হৈ পৰে, যাৰ ফলস্বৰূপে ৰোগীয়া ব্যক্তিসকলকো এম্বুলেন্সেৰে অনা নিয়াত অসম্ভৱ হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ মতে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীক বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়েহে ৰাইজে অতি সোনকালে পথটো মেৰামতি কৰি দিবলৈ স্থানীয় বিধায়কক অনুৰোধ জনায়। এই যিটো মই যিখন পথৰ ওপৰত থিয় হৈ আছোঁ, এই পথছোৱাৰে অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহ ছাৰে আজিৰ পৰা ধৰি লওক আপোনাৰ 40 ইয়াৰ্ছমান আগতে এই পথছোৱাৰে খালী ভৰিৰে অহা যোৱা কৰিছিল আৰু স্কুলত আহিব নোৱাৰে, যাব নোৱাৰে, এম্বুলেন্স নাহে। আজিৰ দিনত আপোনালোকে চাওক, এই গাঁওখনত এখন 4চকীয়া বাহন নচলে বাৰিষা কালত। অশোক কুমাৰ সিংহী ডাঙৰীয়া আমাৰ যিজন বিধায়ক আছে, বাকী জিপিত তেখেতে উন্নয়ন কৰিছে, নকৰা নহয়, আমি ফেচবুক ছ'চিয়েল মিডিয়াত পাই থাকোঁ, কিন্তু আমাৰ ৰঙামাটি জিপিৰ ক্ষেত্ৰত তেখেতে সম্পূৰ্ণ বেলেগ ব্যতিক্ৰমী ভূমিকা লোৱা আমি দেখা পাইছোঁ এজন সচেতন নাগৰিক হিচাপে। চাপৰৰ পৰা প্ৰমিছ আহমেদৰ ৰিপৰ্ট, খবৰ।